গুড মৰ্ণিং অসম। আজি হৈছে সোমবাৰ 2 অক্টোবৰ 2023। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আজি আমি আহিছোঁ মেঘ ৰাশিৰ ফলাফলসমূহলৈ। আজি আপুনি বহুত ভাবুক হৈ পৰিব, সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আঁতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। বেংকৰ লগত জড়িত লেনদেনসমূহ বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। সন্ধিয়াৰ সময়খিনি বন্ধু বান্ধৱৰ লগত অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময়। লগতে অৱসৰৰ দিনকেইটাৰ বাবে কিছু যোজনা বনাব পাৰে। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। আপোনাৰ কষ্ট আৰু একাগ্ৰতা আপোনাৰ আজি ক'ব আৰু অন্যৰ বিশ্বাস আৰু সহযোগ লাভ কৰিব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই কথা ভাবোঁতে নষ্ট কৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আহিছোঁ বৃষ ৰাশিৰ ফলাফলসমূহলৈ। আজি আপোনাৰ আত্মবিশ্বাস আৰু ঊৰ্জাৰ স্তৰ বাঢ়িব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেট অৰ্থ বিনিয়োগ কৰি আছে, সিহঁতৰ আজি লোকচান হ'ব পাৰে। সময় থাকোঁতে যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। সন্তানক আপোনাৰ উদাৰ ভাৱক অনাহকত লাভ উঠাব নিদিব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আজিয়ে ভাল দিন। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আজি আপুনি নিশ্চিতভাৱে লাভমুখ দেখিবলৈ পাব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম ভালপোৱাৰ সুখানুবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ ফলাফলসমূহলৈ। পৰিয়ালত চিকিৎসাৰ খৰচ বাঢ়ি যোৱাটোক আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভুগিছে, কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। ঘৰুৱা বিষয়সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়ে যেন প্ৰেমৰ ধনাত্মক সংকেতে আপুনি পাব পাৰে। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আহিছোঁ কৰ্কট ৰাশিৰ ফলাফলসমূহলৈ। আপোনাৰ খং কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে, যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিভূতিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ আগতে যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। সত্যৰ পবিত্ৰ প্ৰেমৰ অনুভূতি আপোনাক সুখী কৰিব। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে, সেইবাবে আপোনাৰ বাটত অহা সকলো ধৰণৰ সুযোগ ভাল ব্যৱহাৰ কৰক। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ ফলাফলসমূহলৈ। ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় হৈ থাকিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে, যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আজিয়ে ভাল দিন। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। আপুনি অকলেতো থাকিব, কিন্তু মন শান্ত নহ'ব। মনত আজি বহুত চিন্তা অগা-দেৱা কৰি থাকিব। জীৱনসংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আজি আগবাঢ়িছোঁ কন্যা ৰাশিৰ ফলাফলসমূহলৈ। বহুত বেছি মানসিক হেঁচা আৰু ভাগ্যৰ আপোনাৰ অসুবিধাৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই, তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। আপোনাৰ জীৱনসংগীৰ উপলব্ধি প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰক। উদৰ হওক আৰু সৎ হওক। আজি আপুনি অনুভৱ কৰিব পাৰিব যে আপোনাৰ প্ৰিয়জনক আপুনি কিমান ভাল পায়। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালেভাৱে চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে।
খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তাবোধ এটা অনুভৱ কৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ ফলাফলসমূহলৈ। ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আপোনাৰ পুৰণি বেমাৰ এটাই আজি উক দিব পাৰে, যাৰ ফলত আপুনি চিকিৎসালয়ত লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হ'ব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে। আপুনি অকল সতৰ্ক থকাৰহে প্ৰয়োজন, কাৰণ কোন কেতিয়া আহিব আপুনি নাজানিব পাৰে। আপুনি আজি গম পাব পাৰে যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম, কিন্তু গুৰুত্বপূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হ'ব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু সৰু কৰিব বিচৰা হৈছে। যিমান দূৰ সম্ভৱ এই কথাক গুৰুত্ব সহকাৰে নল'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ ফলাফলসমূহলৈ। কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণীয় কৰি তুলিব পাৰে। আপোনাৰ অৱস্থাৰ সম্পত্তি কোনোবাই আজি চুৰ কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱনসংগীক হতাশ কৰিব পাৰে। আপোনাৰ চকু পানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। কাৰ্যক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। সময়ৰ সৎব্যৱহাৰ কৰা শিকক। যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰবাদ কৰা ভাল কথা নহয়। আপোনাৰ জীৱন নগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ ধনুৰাশিৰ ফলাফলসমূহলৈ। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনালোকৰ মাজত সম্বন্ধ কটকটীয়া হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ বতৰা কৰাৰ এয়া এক ভাল সময়। ব্যৱসায়িক আলোচনাৰ মাজত কথকি আৰু ভাবুকি নহ'ব। যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠাভূমিত মিলাই দিব পাৰে। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে বৰ ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হ'ব। আপুনিও সতেজ অনুভৱ কৰিব। বৈবাহিক জীৱনত বস্তুবোৰৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আগবাঢ়িছোঁ মকৰ ৰাশিৰ ফলাফলসমূহলৈ। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব পাৰে, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। ঘৰৰ চাৰিওফালৰ সৰু সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰখন শুৱনি হৈ উঠিব। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব, নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। নতুন যোজনাসমূহ আকৰ্ষক হ'ব। ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ আজি কুম্ভ ৰাশিৰ ফলাফলসমূহলৈ। নিজক শান্ত কৰি ৰাখক, কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰক, কাৰণ খং একো নহয়, অকল অলপ সময়ৰ মানসিক বিকৃতি। ধন কেনেকৈ সঞ্চয় কৰে আৰু সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰক। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতেই আজি ৰাশিসমূহৰ শেষৰ ৰাশিফলটো হৈছে মীন ৰাশিফল। আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে, কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ জীৱনসংগী আপোনাক সহায় হাত আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে।
এই ৰাশিৰ জাতকসকল আজি নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত ব্যৱহাৰ কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব পাৰে। আপোনাৰ দিন শুভ হওক। গতিকে সতীৰ্থসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক, যাতে আপোনাৰ জীৱনৰ দৈনন্দিন জীৱনৰ সকলোবোৰ ৰাশিফল আপুনি এই চেনেলটোত চাব পাৰে। ধন্যবাদ। জয় অসম। আপোনাৰ দিন শুভ হওক।